নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মই লিপিকা এটি নতুন ভিডিঅ'লে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো আজি ভিডিঅ'টো গাড়ীৰ পৰাই আৰম্ভ কৰিছো আৰু বাকি আমি এতিয়া গৈ আছো মানে মৰিগাঁওলে তেজপুৰৰ পৰা আৰু মই এনে অৰিজিনাল তেজপুৰৰ হয় কিন্তু বিয়া হৈছো মৰিগাঁৱত আনে আছো এতিয়া বৰ্তমান তেজপুৰতে কাৰণ সোণৰ স্কুল তেজপুৰতে দিয়া হৈছে তেওঁলোকে কি মৰিগাঁৱতে পঢ়িলে 3 পৰা তাক ইয়াত দিয়া হ'ল এতিয়া কি ক্লাছ 6 ত পঢ়ি আছে আৰু বাকি আৰু 4 বছৰ মান থাকিম সকে তেজপুৰত তাৰ মেট্ৰিক টু লগে কাৰণ লৰাছলি স্কুল বিলাক চেঞ্জ কৰি থাকিলে সিহঁতৰ পঢ়াৰ হেৰিবোৰ কমি যায় হেতু কাৰণে তাক 4 বছৰ আৰু ৰাখি তাৰ পিছত আকৌ আমি ফাইনালি মৰিগাঁৱে আকৌ বেক হ'ম কাৰণ মা বাবা যেহেতু অকলে থাকে এতিয়া লাহে লাহে সিহঁত তেওঁলোক বৃদ্ধ হৈ আহিছে আৰু যেহেতু মই একমাত্ৰ পৰে তেওঁলোকৰ মোৰ কৰ্তব্য তেওঁলোকৰ লগত থকাটো বাকি এতিয়া গৈ আছো আমি আপোনালোকক দেখাম মোৰ মৰিগাঁৱৰ শাহুৰৰ ঘৰখন আৰু বাকি এতিয়া গৈ আছো মই আৰু কোন ভাবিছো ৰাস্তাতে যেহেতু আমি মৃত্যুঞ্জয় মন্দিৰ পাৰ হৈ যাব লাগে হেতু কাৰণে হৈছে এপাক আজি সোমাই যাওঁ দৰ্শন কৰি যাওঁ বাবাৰ আৰু আপোনালোকক লগতে দেখাই যাম এতিয়া চাই থাকিব ভিডিঅ'টো অলপ এনে আমি যেতিয়াই বন্ধত স্কুল বা সামাৰ ভেকেশন হয় উইন্টাৰ ব্ৰেক হয় আৰু পূজা বিহু এইবোৰত আহিয়ে থাকো কিন্তু এবাৰ পূজাত আহিব নোৱাৰিলো কাৰণ কিবা এটা প্ৰব্লেমৰ কাৰণে হেতু কাৰণে তা দেৱালীত আহিছো এনে হেয়াই বাকি এইয়া এতিয়া আমি গৈ আছো আমাৰ শুনক এবাৰ দেখাই দে শুন চাও এইটো শুন এইয়া গৈ আছো আজিকালি ৰাস্তাবোৰ বহুত ভাল হ'ল দেই মানে টাইম নালাগে আৰু পটককে পোৱা যায় আমি এতিয়া ব্ৰিজ পাই গ'লোহি উঠিম আৰু ব্ৰিজত বাকি এতিয়া আমি পুৰণাখনেদি যাম ন এতিয়া আমি পুৰণাখনেদি যাম এয়া পুৰণাখন আৰু বাকি সিফালে এইখন নতুনখন এইখনতে যোৱা আৰু সিফালে নতুনখনেদি মানে বেক হ'ব পাৰি ঘূৰিব পাৰি ইমান ধুনীয়া হৈ আছে পানীখিনি এতিয়া শুকাইছে আৰু পানীটো ন এইটো কোনে কিবা এটা কোৱা হা পুনৰ আজি স্কুল খোলা আছিলে বাৰু আজি কি যাব নোৱাৰিলে এনে দেৱালী বন্ধ সানডে পৰিছে কিন্তু এতিয়া লোকেল হলিডে দিয়ে নেকি নাজানো গম পোৱা নাই বাকি এনে মানডে আমি আকৌ মানডে বেক হ'ম কাৰণ ইয়াৰ স্কুলো আছে যে পুনৰ মানডে দিৱালী আকৌ মানডে কিয় আহিম আমি এতিয়া আমনি পাই গ'লোহি কিবা এটা খাই লওঁ কাৰণ ৰাতিপুৱা একো খাই অহা নাই মই মানে চাগে একো নাখামেই কাৰণ মন্দিৰত যাম যেতিয়া কোনেও একো খোৱা নাই সেইকাৰণে সোণৰ কাৰণে কিবা এটা খাই লওঁহি তাৰপিছত তাকে এতিয়া সোমাওঁ কি খাওঁ চাওঁ এতিয়া আমনি পাই গ'লোহি ক'ত খাবা সোণ কোৱা এতিয়া হা মহাৰাজা এতিয়া ক'ত খাওঁ চাওঁ ৰ'ব ভাল এখন এতিয়া খাবলৈ সোমাইছোঁ এয়া খাই লওঁ ৰ'ব কোনোতে পুৰি খাব আৰু মই চাহ অকণ খাই লওঁ এতিয়া দেখাই আছোঁ ৰ'ব অকণ আমনিতে সোমাইছোঁ দেই আমি এই দুটা খালি আহি গ'ল ৰুটি শুকা ৰুটি দেই এয়া চব্জি আৰু মই লৈ লৈছোঁ চাহ চাহকণ ভাল লাগিছে ন খাবলৈ চাহটো টেষ্ট আছে ইলাইচি দিছে নেকি গেছহে কৰিব যেন পাইছোঁ দেই খালী পেটত গাখীৰৰ চাহ পৰি গৈছে কোন কেনেকুৱা টেষ্ট নে হা খিৰিটো দিছে ন খাব পাৰিবা চব্জি দিছে 3টা আৰু বাকী খীৰ দিছে এটা ইয়াত আমনি সেইটোৱে ভাল মানে ৰুটিৰ লগত এটা খীৰ দিয়ে ভাল লাগে মাৰৱাৰী নেকি তোমাক অঁ মাৰৱাৰী ভাল আছে খাই লওঁ ৰ'ব আমি চাহ তাহ খাই পেলাই আহি আছোঁ এতিয়া আমি মহামৃত্যুঞ্জয় গেটখনে পালোহি আপোনালোকক এতিয়া বেক কৰি দেখাই আছোঁ ৰ'ব সোমাম আৰু এতিয়া ৰাস্তাটোত এয়া হাই ৰোডৰ পৰা এতিয়া সোমাই আছোঁ গেটখন এয়া এফালেদি এতিয়া এইটো ৰাস্তা দি সোমাব লাগিব 2 কিলোমিটাৰমান হ'ব নেকি ন সোমোৱাটো এইটো গাঁৱৰ মাজে মাজে যাব লাগে এইটো 2 কিলোমিটাৰমান হ'ব আৰু বাকী গৈ আছোঁ
ইমান ধুনীয়া লাগিছে ৰাস্তাটোচোন পথাৰৰ মাজে মাজে ৰাস্তাটো বৰ ধুনীয়া দেই ৰাস্তাটো ন এয়া পথাৰ ইমান ধুনীয়া লাগিছে গাঁও হয় এখন আমি এতিয়া আহি পাই গ'লোহি গাড়ী ৰখাইছে এতিয়া বস্তুবিলাক লৈ লওঁ পূজাৰ চাকি বন্তিবিলাক কিনি লওঁ এয়া এতিয়া আমি গৈ আছোঁ চাকি ল'বৰ কাৰণে বাকী এইখন দোকানৰ পৰাই ল'ম বুলি ভাবিছোঁ আৰু চাকিত এয়া সকলোৱে দিছে বুট মগু আৰু চাকি বাকী মানে শৰাই যিখিনি বস্তু লাগে কল নাৰিকল সকলো তেওঁলোকে দি দিয়ে গৈ আছোঁ এতিয়া ইমান ৰ'দ এতিয়া আমাৰ চাকি তাকি দি হৈ গ'ল বাকী প্ৰসাদ আৰু এতিয়া উচৰ্গা কৰি দিলে এতিয়া আমি আৰু হৈ গ'ল বাকী মানুহ হৈছে অলপ আহি আছে আজি এতিয়া আমি আৰু ঘৰলৈ যাম চাগে ইয়াতে প্ৰসাদটো শুকানেই মানে যেনেকৈ দিছে তেনেকৈ উচৰ্গা কৰি দিছে ঘৰত খাবগৈ পাৰিম আৰু লৈ পেলাই বাকী হ'ল এতিয়া হৈ গ'ল ন বাকী প্ৰসাদৰ তলত কৰে প্ৰসাদৰ তলতে মানে কাটা মেলা কৰি দি দিয়ে এনে বাকী মনটো আজি বহুত মানে পবিত্ৰ লাগি গৈছে যিহেতু মন্দিৰ বা নামঘৰ এইবোৰ দৰ্শন কৰিলে মনবিলাক ভাল লাগে আজি ভাল লাগিছে ইমান এটা ধুনীয়া পৰিৱেশ সঁচাই বহুত ধুনীয়া লাগিলে মনটো বাকী এতিয়া দেখাই আছোঁ ৰ'ব আমাৰ পূজা হৈ গ'ল এতিয়া আহি পালোহি বাকী প্ৰসাদ চসাদো দিলে খালোঁ এনে ওপৰত মানে উচৰ্গা কৰি দিয়ে তলৰ ভাগত প্ৰসাদ দিয়ে বাকী খাই বৈ হ'ল আজি মনটো ভাল লাগি গৈছে কাৰণ মন্দিৰ বা নামঘৰ এইবোৰ দৰ্শন কৰিলে মনবিলাক একদম পবিত্ৰ লাগি যায় বহুত দিনৰ পৰা ভাবি আছিলোঁ বাবাৰ ওচৰত এখন শৰাই দিম বুলি আজি দিয়া হ'ল এতিয়া মনটো ভাল লাগিছে বাকী এতিয়া ঘৰলৈ গৈ আছোঁ পাম আৰু নগাঁও যিহেতু পালোৱেই আৰু মৰিগাঁৱলৈ বেছি টাইম নাই এঘণ্টামান বাট আছে এনে মই আগতে আহিছোঁ এইবাৰৰ সৈতে মোৰ দুবাৰেই হ'ল মন্দিৰলৈ মৃত্যুঞ্জয় মন্দিৰ অহা বাকী ভাল লাগে ইমান এটা ধুনীয়া মন্দিৰ দৰ্শন কৰিবলৈ পালে এয়া আমি পালোহি নগাঁও টাউন এতিয়া আমি নগাঁও টাউন হৈ পেলাই যাম ভিতৰ পেলাই ভোকো লাগিছে এতিয়া বাজি গ'ল 12:15 মায়ে ভাত পানী বাৰু আনি থৈছে গৈ পেলাই ভাত খামগৈ আৰু একো খোৱা নাই ভোকো লাগিছে চাহ খালোঁ মিঠাই খালোঁ হোটেলত এতিয়া নগাঁও টাউন পাইছোঁহি বাকী আৰু গৈ আছোঁ এয়া আমাৰ এওঁ এইজন আপোনালোকক একো নকয় তাকে কওঁ কিবা এটা ক'ব লাগে কথাই নকয় তুমি কৈ থাকা মই কৈ থাকোঁ যে সেইটো কাৰণে তেওঁ নকয় আৰু কথা এয়া গৈ আছোঁ এতিয়া কিবা এটা খোৱাবা নেকি হা খাবানে ল'ৰাই খাই নেকি সোধা কোন খাবা নে কিবা এটা নোখোৱা চাহটো খালোঁৱেই কিবা এটা খুৱাই যদি খাম আৰু নোখোৱালে নাখাওঁ বাকী আমাৰ শাহু মায়ে এতিয়া মাছ দি পেলাই ভাত বনাই আছে কোনে কৈ থৈছে আইতাইকক মাছ দি ভাত বনাবলৈ কিন্তু মায়ে আমাৰ বৰ ধুনীয়া বনাই দেই শাহু মায়ে
খোৱা বোৱা মানে মাছ মাংসবিলাক চবেই ভাল বনায় সেইটো কাৰণে মাৰ সদায় হাতেৰে খাবলৈ আজি আৰু গোটেই এইফালে নাতিনীয়েক পূৰা সাজু হৈ আছে এতিয়া খাবগৈ আৰু মাকৰ হাতৰ নিচিনা কাৰোবাৰ সোৱাদ নাপায় মাকৰ হাতৰ সোৱাদটো বেলেগ হয় চবতকৈ যেনেকুৱাই নহওক চবৰ ক্ষেত্ৰতে হালোৱা ৰেচিপি এটা দেখাম কৈ দিয়া বাকী এতিয়া মায়ে বনোৱা কিবা এটা ৰেচিপি আপোনালোকক দেখাম মোৰ শাহু মায়ে বনোৱা কি বনায় আৰু মায়ে বাকী দেখাই থাকিম চাই থাকিব ফাইনেলি মৰিগাঁও পাই গ'লোঁ এতিয়া সোমাই গ'লোহি মৰিগাঁও এতিয়া ঘৰ পাম আৰু আমাৰ মৰিগাঁও মেইন টাউনতে ঘৰ বাকী পাই গ'লোঁ আৰু আইতাকেইটা লগ পাবা ন শুনে বাকী এতিয়া পাই গ'লোঁ নামি লওঁ তাৰপিছত ভিডিঅ'টো এড কৰিম আৰু এইয়া মৰিগাঁও টাউন এয়া পাই গ'লোহি আৰু ধেৰ দিনৰ মূৰত দেখিছোঁ মৰিগাঁওখন এইফালে বাকী আমাৰ ঘৰৰ ওচৰ পাই গ'লোহি এতিয়া বাকী নামো আৰু এইয়া এতিয়া আৰু ঘৰ পাই গ'লোহি এতিয়া আহি পাই গ'লোহি ৰুমতে আছোঁ বাকী এতিয়া কাপোৰ কানি চেঞ্জ কৰি লওঁ কাৰণ ভোকো লাগিছে দেৰি হ'ল 2টাই বাজিলে এতিয়া আৰু বাকী এতিয়া চেঞ্জ কৰি লওঁ ভাত খাওঁ ভাত হৈ আছে এতিয়া ঠিক আছে আজিলৈ ভিডিঅ'টো সামৰিছোঁ যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'লৈ লগ পাম তেন্তে বাই